আৰু অসমৰ কেবিনেট মন্ত্ৰীসকল আহিছিলে আৰু আমাৰ গোটেই ব্ৰিটিছ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলে আহিছে। প্ৰথমতে মই আজি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হিচাপে অতিথি গ্ৰহণ কৰি মই সকলো ৰাইজক মই মোৰ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ। তেনেহ'লে আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA-সকলে হওক, DMA হওক বা UPPL দলৰ MCLA-সকলে হওক বা DMA হওক বা আমাৰ BPF দলৰ MCLA-সকলে হওক বা EMA হওক বা MLA MP যিমান আছে ব্ৰিটিছ অঞ্চলৰ সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে। যদি সকলে মানে সমৰ্থন কৰে মই নিজে কৰাৰ কোনো প্ৰশ্ন নাহে। মুঠতে আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। মুঠতে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিএমে নিশ্চয় আমাক সহায় কৰিব। BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক सहाय करेगा itu मैं कामना करूँ। सर हिंदी में BTC में फिर से BPF का सरकार, क्या BTC में फिर से BPF का सरकार, BTC में तो BPF का सरकार है। वो तो 6 महीने पहले से मैंने बोल दिया इसी बार BTC में BPF का सरकार आएगा। वो तो पहले का बात है। आज तो आप लोग देखा हमारा वोट टेकिंग सेरेमनी भी हो गया बस। BCDC इलेक्शन तो हो सकती है এইটো পিছৰ কথা। এইটো বহুত প্ৰক্ৰিয়া আছে, কাম কৰিব লগা বহুত চিষ্টেম আছে। এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰিম। মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ কেন্দ্ৰীয় মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকোঁ। স্পষ্ট কথা। UPPL out, BPF in. প্ৰক্ৰিয়া চলি আছে এতিয়া। UPPL নাথাকিবই, UPPL নাথাকে। আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে এইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী নিয়মসকলে ঠিক হ'ব। এইটোতো কেতিয়াবাই চেছ কৰি দিছোঁ। কেইজনীয়া হ'ব মানে এইটোৱে আগত UPPL চৰকাৰৰ নিচিনা EM নাথাকিব। আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব। স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব। মহিলা EM পাব, মহিলা EM পাব চিয়'ৰ। অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যিহেতু আজিহে আমি অটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব। অফিচিয়েল হোৱা নাই কেইদিন দিব পাৰিব। সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰ ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল 2 দিন আগত গৈছে। বিজেপিৰ যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি? বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে? নাই ইন মানে NDA যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম এটা আপুনি ধৰণটো পালন কৰিবই লাগিব। 1জন হওক 2জন হওক 3জন হওক কিবা এটাতো হ'বই।
কিমান দিন লাগিব ছাৰ ইন হওঁতে? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, গতিকে আলোচনা চলি আছে। 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट जो क्या अक्टूबर में नवंबर दिसंबर पर हमारे चालू होगा। सर इस टाइम में किस तरह का डेवलपमेंट में ज्यादा ध्यान देगी इस बार बीजेपी सरकार? किस तरह का डेवलपमेंट में ज्यादा ध्यान देगी बीजेपी सरकार? डेवलपमेंट में तो वो तो आप देखिए बीटीसी पूरा अंडर डेवलप है, आप लोग मालूम है सभी। तो डेवलप करना है स्पोर्ट्स में, कल्चर में, वो कम्युनिकेशन, वो देखो ये इरिगेशन सिस्टम, वो भी चीज में सारा ये जितना एग्रीकल्चर सेक्टर में, हेल्थ सेक्टर में, एजुकेशन सेक्टर में ज़्यादा ध्यान देके हम काम करेंगे। सर प्रथम उपहार हिसाब की দিব স্যার আহি পেলাই উপহার বিটিসি বাসী স্যার উপহার মানে মাটি পাট্টা এইটো তো ধন্যবাদ, মই ধন্যবাদ দিম প্ৰেম ডাঙৰীয়া মোক যেনেকুৱা প্ৰজেক্ট কৰি গৈছে মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে এইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই মহাৰাষ্ট্ৰত বড়োলেণ্ড গেষ্ট হাউচ বনাব বুলি কৈছিল। মহাৰাষ্ট্ৰ নহয়, নেপালতো বনাব। মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে, নেপালত বনাবলৈ কৈ আছোঁ আৰু এইটোতো विदिन इंडिया। नेपाल में बनाएगा हम। ओ बस नेपाल में हमारा बोरो है, बोरो लोगों है, इन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है। इसके बाद वो जम्मू कश्मीर में देखो वो भी हमारा थोड़ा रिलेशन है, वो आप लोग हिस्ट्री को देखो, हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है, हमें भी गेस्ट हाउस बनेगा।